স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত আছামিজ গোপাল ব্লগছ। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে এই ওপৰত কমেণ্ট লিখি দিয়ক। লগতে ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি বেল আইকনটো ক্লিক কৰি দিয়ক। তাৰপিছত অলপ ক্লিক কৰি দিয়ক যাতে মই আৰু নতুন যদি ভিডিঅ' মই দিওঁ তেনেহ'লে আপোনালোকে শীঘ্ৰে পাই যায়। এতিয়া আজি মই আপোনালোকক যিটো কাৰ্টুন দেখাব লৈছোঁ সেই কাৰ্টুনটো এটা নীতি শিক্ষামূলক কাৰ্টুন। নীতি শিক্ষাটো মই শেষত ক'ম, তাৰ আগতে আপোনালোকে ভিডিঅ'টো চাই লওক। এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰা হওক। শেষত নীতি শিক্ষাটো শুনিবলৈ নাপাহৰিব। অ'কে ষ্টুডেণ্টছ, তোমালোকে এতিয়া মই কি ক'লোঁ যে বিপদৰ সময়ত মানুহক সহায় কৰিব লাগে। এইটো এটা ভাল কাম, তোমালোকে কৰিবানে? Yes, sir, কৰিম। অ'কে গুড, তেনেহ'লে তোমালোকৰ ছুটি হ'ব সময় হৈছে নহয়। এতিয়া আজিলৈ ইমানতে, কাইলৈ আকৌ লগ পাম। আজি লাষ্টৰ ক্লাছটো কৰি মজা লাগিল ন? সদায় আমাক এইজন ছাৰে পালে হয়। সঁচাকে দেই, আমাক সদায় গৌতম ছাৰে পালে হয় দেই, বহুত মজা পঢ়ায়। সঁচাকে। হ'ব দে আজিলৈ বাই বাই, কাইলৈ আকৌ লগ পাম। হ'ব, বাই বাই। ময়ো গৈ থাকোঁ। আজি ইমান গৰম পায় আৰু আজি ইমান গাড়ী ভিৰো, ৰাস্তা পাৰ হ'বকে দিগদাৰ। এফালে গৰম, এফালে আকৌ গাড়ী জাম। কি যে হৈছে নহয়, এনেকৈ যাব লাগিব এতিয়া, উপায় নাই নহয়। এতিয়া আকৌ গাড়ীবোৰ নচলালেও নহয়, কিছুমানে দূৰ দূৰলৈ যায়। আজি মোক কোনে সহায় কৰিব? আজি ইমান ভিৰ, ৰাস্তাটো কেনেকৈ পাৰ হওঁ? ভগৱান, মানুহ এজন দেখিছোচোন, এবাৰ সুধিয়ে চাওঁ নেকি, সহায় কৰিবই নকৰে। ডেকা ল'ৰা, মোক এটা সহায় কৰি দিবানি? দেখিছাই নহয় আজি কিমান গাড়ী আছে, অলপ ৰাস্তাটো পাৰ কৰাই দিবানি? কি ৰে বুঢ়া, নিজে ৰাস্তা পাৰ হৈ ল'ব নোৱাৰ নেকি? কি মোৰ কাম নাই নেকি? যা নিজে পাৰ হৈ থাক। চাওঁ, আঁতৰ, মই নিজৰ কাম কৰোঁগে। আঁতৰিছনে? আৰু মোৰ ৰাস্তা ৰখাবি? ভাল হৈছে, নিজে পাৰ হৈ ল, যা। ইমান অভদ্ৰ ল'ৰা কিনো কাম কৰিব যায় এতিয়া সিহে জানে। এতিয়া উঠিব পৰা নাই নহয়। ইয়াতচোন ককা এজন পৰি আছে, উঠাই দিওঁ ৰ। ককা হাতখন দিয়ক, মই আপোনাক উঠাই দিছোঁ। বহুত বহুত ধন্যবাদ দেই ভাইটি। আৰু এটা কাম কৰি দিবানি, বেয়া নোপোৱা যদি? কওক, মই কৰি দিম। বেয়া নোপোৱা যদি ৰাস্তাটো পাৰ কৰাই দিয়াচোন। হয় নি? ঠিক আছে, আহক। ভাইটি, তোমাক বহুত বহুত ধন্যবাদ। একো নাই দিয়ক। এয়া লোৱা, তোমাক মই এটা উপহাৰ দিছোঁ, এই 10 টকাটো ৰাখা।
ইয়াৰ কিয় প্ৰয়োজন? আজি আমাক ছাৰে কৈছিলে যে বিপদৰ সময়ত মানুহক সহায় কৰিব লাগে। মই নিজক কৰ্তব্য পালন কৰিছোঁ। আপুনি মোৰ এই 10 টকাটো ৰাখিব নালাগে। আপুনি নিজৰ বাবে কিবা এটা কিনি ল'ব। মই আহিছোঁ ককা। বাৰু ঠিক আছে। ভগৱানে তোমাক মংগল কৰক। ঠিক আছে ককা, মই আহিছোঁ। আপুনি নিজৰ ঘৰলৈ যাব পাৰিব নহয়? লাগিলে মই সহায় কৰি দিম বাৰু আকৌ। নালাগে। দুখোজমান গ'লেই মই ঘৰ পাই যাম। তুমি এতিয়া যোৱা দেই। ঠিক আছে ককা। সেই বুঢ়াটোক সহায় কৰিলে আজি মোৰ কামটো বহুত দেৰিকে হ'লহেঁতেন। ভালেই হ'ল আগতীয়াকে কৰিলোঁ আৰু বুঢ়াটোক সহায় নকৰিলোঁ। এতিয়া ঘৰলৈ যাওঁ আৰু। পৰিলোঁ। বেয়াকে পৰিলোঁ এই ডক্তৰ ওচৰলৈ যাওঁ এতিয়া। তোমাৰ কি হ'ল আকৌ? ইমান দুখ পালা যে, ক'ৰবাত পৰিলা নি? ডক্তৰ, মই মানে এখন ৰেষ্টুৰেণ্টৰ দোকানৰ আগতে পৰিলোঁ। এবাৰ চাই দিয়কচোন, দৰৱ চৰৱ আছে যদি দিয়ক। হয় নেকি? তুমি এবাৰ কাম কৰাচোন, এই বিছনাখনতে শুই দিয়াচোন, মই চাই লওঁ। হ'ব দিয়া, এতিয়া নামা। হ'ব বাৰু, তোমাক মই দৰৱ দি দিম। তুমি দৰৱকেইটা লৈ পেলাই নিয়মীয়াকৈ খাবা। হ'ব ডক্তৰ, আপুনি দিয়ক। লোৱা এইটো টেবলেট। দুবিধ বেলেগ বেলেগ দৰৱ দিছোঁ। এদিন নাখালেও বহুত লছ। দামী নহয় দৰৱটো। ৰাতিপুৱা এবাৰ ৰঙাটো খাবা আৰু ৰাতিলে বগাটো খাই দিবা। দাম মানে? তোমাৰ এতিয়া দৰৱটোৰ দাম হ'ব 500 টকা। এইটো বহুত পাৱাৰফুল আৰু বহুত ভাল দৰৱ হয়। বেলেগ দৰৱে যদি 5 দিনত ভাল কৰাই দিব, তেতিয়া এই দৰৱটোৱে তোমাক 3 দিনত ভাল কৰাই দিব। সেইটো কাৰণে এই দৰৱটোৰ দাম বেছি। কি ক'ব গ'লে বৰ্তমান এতিয়া মোৰ ওচৰত 30 টকা এটাহে আছে। এতিয়া আপোনালোকে মোৰ ষ্টৰিটো চালে। এতিয়া আপোনালোকে নীতি শিক্ষাটো শুনক। ইয়াৰ নীতি শিক্ষা দুটা আছে। প্ৰথমটো নীতি শিক্ষা হৈছে যে আমি বিপদৰ সময়ত আনক সহায় কৰিব লাগে। সেইটো বিপদৰ সময়ত আমি সহায় কৰিব লাগে। তাৰ লগতেও যদি বেলেগ মানুহে যদি সহায় বিচাৰে, বিপদৰ সময়ত নহ'ব পাৰে সেইটো সময়, বা এনেও সহায় বিচাৰিব পাৰে, তেতিয়াও আমি সহায় কৰিব লাগে। অৰ্থাৎ আমি বিপদৰ সময়তো সহায় কৰিব লাগে আৰু এনেও সহায় কৰিব লাগে যদি মানুহে সহায় বিচাৰে। 1 নম্বৰ নীতি শিক্ষাটো এইটো হৈছে। আৰু 2 নম্বৰ নীতি শিক্ষাটো হৈছে যে আমি ষ্টৰিটোত দেখিলোঁ যে এজন ল'ৰাই সেই বুঢ়া মানুহজনক সহায় নকৰি গতিয়াই থৈ পেলাই গৈছিলে। এতিয়া তাৰ পেলাই থোৱা ফল কি হ'ল? তাৰ 500 টকাই ভৰণি হ'ল। কিন্তু সি ভালদৰে দৰৱটোও কিনিব নাপালে, কাৰণ তাৰ ওচৰত আছিলে 20 টকা। সেইটো কাৰণে সেই বুঢ়া মানুহজনক সেই ল'ৰাটোৱে অপমান কৰিলে আৰু তেওঁ সহায় নকৰিলে বাবে সিও তাৰ ফল নিজে হাতে পালে। এই দুটাই হৈছে মোৰ ষ্টৰিটো। যদিহে চাই ভাল লাগিলে লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি বেল আইকনটো ক্লিক কৰি অলপ ক্লিক কৰি দিয়ক। আজিলৈ ইমানে, ধন্যবাদ।